नमस्कार बंधुসকल खेती पथार चेनेलলৈ আপোনালোকক স্বাগতম। बहुते कमेंट কৰি আছিলে যে ঠাণ্ডাৰ দিনত আমি আৰ্দ্ৰতা বা হিউমিডিটি কেনেকৈ কন্ট্ৰোল কৰিম, তাৰ বাবে মই এটা ভিডিও বনাইছো, আপোনালোকে চাই ল'ব পাৰে। হাঁহ আৰু কুকুৰা বেলেগ বেলেগ হয়। 55 পৰা 60 ৰাখিব এক সপ্তাহত, এটো হাঁহৰ কণীৰ বাবে। 60 পৰা 65 লৈ 2 সপ্তাহত, 65 পৰা 70 লৈ 3 সপ্তাহত, 70 পৰা 75 লৈ 4 সপ্তাহত আৰু 80 পৰা 85 লৈ হেচিং টাইমত, যেতিয়া পোৱালি জগি থাকে তেতিয়া ৰাখিব। ইমান 80 পৰা 85 লৈ। তো বন্ধুসকল, তেনেকুৱা আমাৰ কুকুৰাৰ 50 পৰা 55 এক সপ্তাহত, এক মাহ সপ্তাহত আৰু 55 পৰা 60 2 সপ্তাহত, 60 পৰা 65 3 সপ্তাহত, 70 পৰা 75 হেচিং টাইমত, মানে 3 দিন আগত 70 পৰা 75 এনেকৈ ৰাখিব আপোনালোকে। ভাল আপোনালোকে 98% 95% আপোনালোকে হেচিং ৰেট পাব, পোৱালি যোগাব পাৰিব। ইমান আপোনালোকে আৰু আপোনালোকে তাপমাত্ৰাটো কেনেকৈ ৰাখিব চাই লওক এবাৰ। 37.7 সেটাৰত আৰু 37.5 হেচাৰত। আৰু সেটাৰ আৰু হেচাৰ যোনে বুজি পোৱা নাই সিহঁতক কৈ দিছো যে সেটাৰ হৈছে আমাৰ যেতিয়া কণীবোৰ একেলগত ৰাখা হয়, ইনকিউবেটৰত ৰখা হয়, তেতিয়া সেটাৰ বুলি কোৱা হয়। আৰু হেচাৰ যেতিয়া আমাৰ পোৱালি জগি থাকে বা টাইম হৈ যায়, 3 দিন আছে, তেতিয়া আমি হেচাৰত ৰাখো, মানে বেলেগ হেৰিত ৰাখি দিব, হেচাৰত ৰাখি দিওঁ। তেতিয়া তাৰ পৰা জগি থাকে, তাত তাপমাত্ৰাটো লাগে 37.5। তেনেকুৱা ৰাখিলে আপোনালোকে হেচিং ৰেটটো ভালেই পাব। তো বন্ধুসকল, ভিডিওটো যদি ভাল লাগে তেনেহলে এটা লাইক দি দিব। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে বেলেগে আমাৰ ভিডিওটো চাই উপকৃত হয়। তেনেহলে আপোনালোকে ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। আৰু বন্ধুসকল, কিবা জানিব হলে তলত কমেন্ট বক্সত কমেন্ট কৰিব। আমি যথা আমি উত্তৰ দিব বিচাৰিম। কিবা ভুল হলে ক্ষমা কৰিব।